দীপক দা নিৰুৎপল দীপক দা কওক ভালে আছে দাদা? ভালে আছো, তুমি? আছো দিয়ক ভালে ভালে। ক'ত আছা? মই গুৱাহাটীতে এই অফিচ যাওঁ আৰু এতিয়া লাহেকৈ। দিয়া বাকী এটা খবৰ ললো তোমাৰ। তাকে তাকে মই আপোনাৰ ওচৰত যাবলগীয়া হৈ আছিলে, মই ফোন কৰিম বুলি ভাবিছিলো। আহিবা আহিবা। তাৰমানে সেই মোৰ ইউটিউব চেনেল এটা আছে নহয়। সেইটোত আপোনাৰ অকণমান ল'ব লাগিছিল। হ'ব দিয়া। হয়, আপোনাৰ ঘৰতে গৈ এদিন কথা চথা পাতিম আৰু অকণমান গৈ। দিয়া আহিবা আহিবা। এইকেইদিনতে যাম আৰু এইটো সপ্তাহতে যাম, মানে আজি বৃহস্পতিবাৰ হ'লতো। কাইলৈ পৰহি এনেকুৱা ভিতৰতে যাম বা। আৰু এটা কাম কৰিবা, তুমি যেতিয়া কেমেৰাটো লৈ আহিবা। হয় হয়। এই মোৰ এটা গানৰ ইউটিউব চেনেলৰ কাৰণে তুমি মোক এটা ষ্টুডিঅ'ত দিবা, মই বজাই থাকিম। গানটো আছে হেৰিৰ পৰা ষ্টুডিঅ'ৰ পৰা বজাই দিম। আচ্ছা। তুমি এনেই আৰু মোৰ লাইটো আছে বঢ়িয়া। অ'কে অ'কে। হয় হয় হয়। তুমি মোক পেনড্ৰাইভত দি যে মোৰো এটা চেনেল আছে, মই তাতে জইন কৰি দিম। মোৰ খালি হেৰিতহে, মই কেমেৰা নকৰোঁ দাদা, মই মোবাইলতহে কৰোঁ। হ'ব মোবাইলত হ'লে হ'ব। হয় হ'ব দাদা হ'ব। তোমাৰ যদি মোৰ মোবাইলটো ছাপোৰ্ট নকৰে কিবা। ঠিক আছে হ'ব দাদা, হ'ব হ'ব হ'ব। দিয়া হ'ব, এনেই তুমি মাৰি দিলেতো মাৰি দি পেলাই বাকীখিনি মই কথা চথা লিখি। ঠিক আছে হ'ব দাদা, বা আপুনি মোক কৈ দিলেও হ'ল, মই লিখি দিব পাৰি তাতে, নহ'লে আপুনি হ'লেও লিখি দিব। মই চেনেলটো তোমাক ছাবস্ক্ৰাইব কৰি দি এডমিন তোমাক মই পাছৱৰ্ডটো দি দিম, তুমি পষ্ট কৰি দিলে হ'ল। ঠিক আছে হ'ব দাদা, হ'ব হ'ব। তোমাৰটো হ'ল মোৰটো হ'ল দিয়া। ঠিক আছে হ'ব দাদা, হ'ব হ'ব হয়। দীপক দা ঘৰত আছে? ঘৰতে আছো। শুইছে নেকি? শুৱা নাই, শুমহে এতিয়া। ভাত খালো। কাইলৈ ফ্ৰী থাকিবনে? হে? কাইলৈ ফ্ৰী থাকিবনে বোলো? কাৰণটো বা কি মইতো নাজানো। কাৰণটো বেলেগ নাই, মই সেই ইউটিউবৰ কাৰণে ইণ্টাৰভিউটো ল'ব যাম বুলি ভাবিছিলো। কি কৈছা? ইউটিউবৰ কাৰণে ইণ্টাৰভিউটো ল'ব যাম বুলি ভাবিছিলো। এটা পুৱা ফোন কৰিবা। মই তাৰমানে এই কিবা গাঁৱৰ কিবা ডেভেলপ কৰি আছো, কিবা ফাৰ্ম হাউচ এখন। হিমন্তই ফাইনেন্স কৰিছে, মই সেইবিলাক মই কৰি আছো, আৰু মেণ্ডা আৰু হিমন্ত দাই। আচ্ছা বুজিলা? মোৰ এখন গাঁৱৰ ফাৰ্ম এখন হেৰি কৰিছো। ইণ্টাৰভিউ বা মই তুমি ইমানটা বজাত ইণ্টাৰভিউ মোৰ কি কাৰণত লাগে তোমাক? মোৰ ইউটিউবৰ কাৰণে, ইউটিউবটোৰ কাৰণে। কিন্তু বাদ দিয়া দে, ফাল্টু বাজি কথা এটা। ইউটিউবৰ কাৰণে মোৰ ইণ্টাৰভিউ লৈ কি লাভ আছে? তোমাৰ ইউটিউবৰ কাৰণে তাৰমানে ৰখি আছো নেকি নে কি? কেনেকুৱা কথা? মোৰ আকৌ বেয়াই লাগিছে এইবিলাক। আপুনি কি কথা কয়? কাম কৰে কিমান ধুনীয়া কাম। ইউটিউবৰ ইণ্টাৰভিউ আৰু ইউটিউবৰ ইণ্টাৰভিউ মই নিদিম আকৌ। মাইনাছ কৰিছো। সেইদিনাখন আপুনি কিয় ফোন কৰিছিল তেতিয়াহ'লে? মই ইণ্টাৰভিউ নিদিম। আপুনি কিয় ফোন কৰিছিল তেতিয়া? অৱশ্য আপুনিতো শুনক আপোনাতকে বহুত ডাঙৰ ডাঙৰ মানুহে ইণ্টাৰভিউ দিছে বাৰু, সেইবিলাক কথা বাদ দিয়ক। আপুনি ডাঙৰ কথা নাই, মই সৰু মানুহ, আটাইতকৈ ভিখাৰী মানুহ মই। আপুনি পিছে সেইদিনাখন কিয় ফোন কৰিছে? আপুনি নিজে ফোন কৰিছিল। আপষ্ট কৰো, কাকো আপষ্ট কৰো, কোনো ইণ্টাৰভিউ মই নিদিওঁ। আপুনি নিজে ফোন কৰিছে মোক, আপুনি নিজে ফোন কৰিছে। আপুনি নিজে কিয় ফোন কৰিছিলে তেতিয়াহ'লে মোক? ইউটিউবত কি কাৰণে ইণ্টাৰভিউ দিব লাগে? আপুনি কিয় ফোন কৰিছিলে তেতিয়াহ'লে মোক? আপুনি নিজে ফোন কৰি কৈছে। আপোনাক মই ৰেকৰ্ড পঠাই আছো, আপোনাক কল ৰেকৰ্ড পঠাই দিওঁ। তুমি দীপক শৰ্মা জানা নাই? তুমি 1 মিনিট ৰ'বা। তুমি কাক তুমি ইমান ডাঙৰ কথা? আপোনাক মই কল ৰেকৰ্ড দি আছো, কল ৰেকৰ্ড দি আছো। তোমালোকৰ এইবিলাক কথা কৈ আছা তুমি? কল ৰেকৰ্ড দি আছো, শুনক। কল ৰেকৰ্ড দি আছো, কল ৰেকৰ্ড দি আছো, কথা কৈ আছা তুমি? কল ৰেকৰ্ড দি আছো, কথা কৈ আছা? কল ৰেকৰ্ড দি আছো। বেচা যোৱা মানুহ নেকি মই? আপুনি শুনক, কল ৰেকৰ্ড দি আছো। হোৱাটছআপ আছে যদি আপোনাক কল ৰেকৰ্ড দি আছো। কথা কৈ আছা তুমি? কাক কথা কৈ আছা? আপুনি ইণ্টাৰভিউ কি ইণ্টাৰভিউ তোমাৰ ইউটিউবত? আপুনি কিয় ফোন কৰিছিলে পিছে? বেলেগ হ'ল। আপুনি কিয় ফোন কৰিছিলে পিছে? আপুনি নিজে ফোন কৰি কৈছিলে, তুমি টাইম পালে মোৰ তাত আহিবা। ফোন কৰিছে তোমাক ইউটিউবৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে মই কাকো ফোন কৰিলো? কাক কথা কৈ আছা তই? হা? আপোনাক কথা কৈছো। কাক কথা? তোক মই কেতিয়া ফোন কৰিছো? ইউটিউবত ইণ্টাৰভিউ হয় কেলা 25খন 40খন দেশত মই ইণ্টাৰভিউ, তই কি ভালৰ ইণ্টাৰভিউ ল'বি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু তই পুলিচে লৈ আহিব তোক। বঢ়িয়া বঢ়িয়া। তোৰ ইমান গৰম কথা। দিয়ক দিয়ক। তোৰ বয়স কিমান? দিয়ক দিয়ক। কি দিয়ক? কি দিয়ক? ইমান গৰম কেলা ইউটিউব চেনেল খুলিছ, জানটি কৰিবি তহঁতক বজা দিছ তোমাৰ খালি। তই চাই থাক। তোক এইবাৰ তোৰ ইম্পৰ্টেণ্ট হেৰি কৰিব। এছপি তোক তোলে যাব। এটা চিনি পোৱা নাই দীপক শৰ্মা? দিয়ক। ইমান গৰম গৰম কোন তোৰ কোন দল আছে তোৰ কাষত? দিয়ক। তই জানা কোন মই? দিয়ক দিয়ক। তই দীপক শৰ্মাৰ দৰে নাই। গম পাওঁ না, দিয়ক না। তই দীপক শৰ্মাৰ দৰে নাই।
ইণ্টাৰভিউ তোক মই ফোন কৰিছিলো। সেইকাৰণে আপোনাৰ কল ৰেকৰ্ড শুনক। ফোন মোৰ ৰেকৰ্ড আছে, তহঁতে এনেকুৱা অসৎ কথা ক'ব বুলি মই আগতে জানো। জানে ন? মই জানো, শুন, তোক এই মাত্ৰ যাই পেলাই তোক দুটাই কোন চিনি পোৱা নাই দীপক শৰ্মা, কোনবাই দীপক শৰ্মা জানে নাই? বুজি পাইছো। অসমৰ কোন বৃত্তি পৰিষদ মোৰ নাম আহে। আচ্ছা বালৰ এলা তহঁতে এলা কৰিছা তোক মই দি আছো মজা। ইউটিউব চেনেল খুলিছ তহঁতে, ইউটিউবৰ ইণ্টাৰভিউ মই দিম। ইণ্টাৰভিউ ইউটিউবত ইউটিউবটো কি? তহঁতৰ কি? তহঁতৰ ইউটিউবটো কি? ইণ্টাৰভিউ ইউটিউবত ইণ্টাৰভিউ চা খেলা কুকুৰ। তাকে তই বহুত অভদ্ৰ কথা কৈছা তই। ঠিক আছে দাদা, মই তোক ফোন কৰিছো ইউটিউবত, তোক এটা জাজে ফোন কৰিব, তই খালি উপস্থিত হবি তাতে। ঠিক আছে, তই মোক হ'ব মেণ্টেলি হেৰাচমেণ্ট দিছ তই। ঠিক আছে, তই মেণ্টেলি হেৰাচমেণ্ট দিছ মোক। হ'ব তোৰ ভালৰ তই চাই থাক তই খেলা কুকুৰ। ঠিক আছে, তহঁতক খাতি কৰা বুলি ইচ্ছা নেকি? তাকে কালি কি বাদ দিয়া তই যাব লাগিব কালি কোৰ্টত। ফোন কৰিছ তই জানে নাই? তই জানো বাবু, তই ইমান দম তই ভাবছা নেকি? বোলে বেচা যোৱা মানুহ মই কোন হৈ জানা নাই? তই কোন হয় প্ৰথম জানা নাই? তই জানো মই কোন হয় তই জানা নাই? বুজি পালো তই জানা তো? জানো ইণ্টাৰভিউ যে ল'ব খুজিছিলি তই জানা তো মই কোন হয়? মনত থাক, মনত থাক। কওকচোন। কথা দিয়া, মই কেতিয়া ফোন কৰিছিলো তোমাক ইণ্টাৰভিউৰ কাৰণে ইউটিউবত ফোন কৰিছিলো, তুমি ফোন কৰিছিলা। সেইকাৰণে মই কৈছো শুনা এইবিলাক কথা নাই। মোৰ তাতে উকিল এটা আছে, বিজন মহাজন মোৰ তাতে বহি আছে, বিজন দা বহি আছে। কোৱা তুমি কথাটো কোৱা। মোক ফোন কৰিছিলা? বিজন দাক দিয়ক। মই কৰিছিলো নে তুমি কৰিছিলা? বিজন দাক দিয়ক। হয়, কি কাৰণত? বিজন দাক দিয়ক আপুনি। মই কি কাৰণত মিছা কথা কৈছা তুমি? তেতিয়াহ'লে মই কল ৰেকৰ্ড শুনক। লিখি লওক। কৈ আছা, কোৱা। বিজন দাক দিয়ক ফোনটো। সঁচা কথা কোৱা। সঁচা কথাত বিজন দাক দিয়ক ফোনটো। বিজন দাক দিয়ক। আপুনি দিয়ক না বিজন দাক। আপুনি কি মোক ভাও দিব আহিছে? উকিলৰ বিজন দাৰ নাম লৈ কি বিজনৰ নাম লৈ কি ভাও দিব আহিছে? এনেকুৱা অসৎ ইণ্টেনশ্যন ইউটিউবত মোৰ ইণ্টাৰভিউ ল'বলৈ তুমি কোন হয়? আপুনি কি বিজন দাৰ নাম লৈ মোক ভাব দিছে? ঠিক আছে, মই বিজন দাক এতিয়া ফোন কৰি আছো। মই বিজন দাক এতিয়া আপোনাৰ এইটো কল ৰেকৰ্ড পঠাই আছো। কথাটো কোৱা। বিজন দাক মই এতিয়া কল ৰেকৰ্ড পঠাই আছো। আপুনি বিজন দাৰ নাম লৈ মোক ভাও দিছে ন? শুনক না, আপুনি বিজন দাৰ নাম লৈ মোক দম দিছেতো। তোমাৰ ইউটিউব কিবা আপুনি বিজন দাৰ নাম লৈ মোক দম দিছেতো। ৱেইট এণ্ড চি। আপুনি বিজন দাৰ নাম লৈ দম দিছেতো। মই এইটো অডিঅ' কল মই বিজন দাক এতিয়াই পঠাই আছো, ফোন কৰি আছো। ৰ'ব, কি বুলি ভাবিছে আপুনি? ময়ো দেখাই আছো। আপুনি বিজন দাৰ নাম লৈ মোক দম দিছেতো। ময়ো দি আছো তেতিয়াহ'লে। ৰ'ব, মই বিজন দাক এই অডিঅ' কল মই বিজন দাক দি আছো। ইউটিউবত তোমাৰ ঠিক আছে। আপুনি মোক যিদিনা কল কৰিছিলে মই সেই ডেটটো দি আছো। সেইদিনা মই হেঙেৰাবাৰীত আছো। আপুনি মোক ফোন কৰিছে, সেই ডেটটো আপোনাক মই দি আছো। ইউটিউব চেনেল খুলিছিলা, মই ফোন কৰিছিলো তোমাক। আপুনি মোক ফোন কৰিছে, সেই কলো মই দি আছো। আৰু এতিয়া আৰু বিজন মহাজনৰ নাম লৈ আপুনি যি মোক ভাবুকি দিছে, মই সেই কল ৰেকৰ্ডো দি আছো। চাই থাকক। মই এনেকে সৰি পৰা অসমত থকা নাই। বুজিছো, জানো গম পাওঁ। ইউটিউব চেনেলকে খাতিৰে নকৰো। সেইকাৰণে আপুনি বিজন মহাজনৰ নাম লৈ পেলাই ভাও দি পেলাই বিজন মহাজনৰ নাম লৈ কিমান অফাৰ আছে সেইকাৰণে গম পাওঁ আপোনাৰ। সাহস আছে যদি বিজন ফোন দিয়ক। ফোনটো কি বকি আছে? বিজন ফোন দিয়ক। আপুনি বিজন ফোন দিয়ক এতিয়াই, দম আছে যদি। বিজনৰ নাম লৈ আপুনি দম দিছে। দিয়ক, আপুনি দিয়ক না ফোনটো এতিয়াই। দিয়কচোন, আপোনাৰ সাহস দিয়ক, এতিয়াই দিয়ক। ইউটিউব চেনেলটোত মই কোনোদিন